এদিন এজন মানুহে মেলা চাবলৈ গৈ আছিল। যেতিয়া তেওঁ এখন গাঁৱৰ মাজেৰে পাৰ হৈ গৈছিল তেতিয়া তেওঁ আচৰিত হৈ পৰিছিল, কিয়নো তেওঁ কেইটামান বিশাল হাতীক সিহঁতৰ সন্মুখৰ ভৰিকেইটাত এডাল সাধাৰণ ৰছীৰে বান্ধি থোৱা দেখিছিল। তেওঁ আগতে ভাবিছিল হাতীসমূহক কোনো পিঞ্জৰাত বন্দী কৰি থোৱা হয়, কিন্তু তেওঁ চকুৰ সন্মুখত যি দেখা পাইছিল সেয়া তেওঁ কল্পনাৰ সম্পূৰ্ণ বিপৰীত। তেতিয়া তেওঁ হাতীকেইটাৰ ওচৰতে ৰৈ থকা এজন মাউতক সুধিলে, আপোনালোকে ইমান প্ৰকাণ্ড হাতীকেইটা এডাল সামান্য ৰছীৰে কেনেদৰে বান্ধি থৈছেও সিহঁতৰ সন্মুখৰ ভৰিকেইটাত। যদি হাতীসমূহে ইচ্ছা কৰে সিহঁতে অতি সহজে এই ৰছীডাল ছিঙি গুচি যাব পাৰে, কিন্তু মই আচৰিত হৈছোঁ ইয়াৰ পাছতো হাতীসমূহে এই ৰছীডাল কিয় ছিঙা নাই। তেতিয়া মাউতজনে ক'লে, যেতিয়া এই হাতীসমূহ সৰু হৈ আছিল তেতিয়াৰ পৰাই হাতীসমূহক এনেদৰে ৰছীৰে বান্ধি ৰখা হৈছিল। প্ৰথম অৱস্থাত হাতীসমূহে ৰছীডাল ছিঙাৰ যথেষ্ট চেষ্টা কৰিছিল, কিন্তু সিহঁত সৰু হৈ থকাৰ বাবে এই ৰছীসমূহ ছিঙাটো সিহঁতৰ বাবে সহজ নাছিল। সেইবাবে হাতীসমূহে এইটো মানি ল'লে যে এই ৰছীডাল ইমানেই মজবুত যে সিহঁতে এই ৰছীসমূহ কেতিয়াও ছিঙিব নোৱাৰে। সেইবাবে হাতীসমূহে ভাবি ল'লে যে আজিও সিহঁতে এই ৰছীডাল ছিঙিব নোৱাৰে, আৰু সেইবাবে তেওঁলোকে ৰছীডাল ছিঙাৰ কোনো চেষ্টাও নকৰে। মাউতৰ এই কথাষাৰ শুনি মানুহজন আচৰিত হৈ পৰিল। তো দোস্তো, যেনেদৰে হাতীসমূহে সৰুতে সেই ৰছীসমূহ ছিঙিব নোৱাৰাৰ বাবে সিহঁতে আজিও ভাবে যে সিহঁতে আজিও সেই ৰছীসমূহ ছিঙি যাব নোৱাৰে, আৰু সেই ৰছীসমূহ ছিঙা কোনো চেষ্টাও নকৰে। ঠিক একেদৰে আমিও আমাৰ পাষ্টৰ কিছুমান এক্সপিৰিয়েঞ্চ বা কিছুমান ফেলিয়াৰ্ছৰ কথা মনত পেলাই আমি আজিও ভাবোঁ যে আমি পাষ্টত কৰিব নোৱাৰা কামটো আমি আজিও কৰিব নোৱাৰিম। কিন্তু সত্যটো এইটোৱে যে আপোনাৰ যিকোনো ফেলিয়াৰ্ছ, অতীতৰ বেয়াতকৈ বেয়া এক্সপিৰিয়েঞ্চ, লাগিলে সেয়া আপোনাৰ ল'ৰালি কাল বা পাৰ হৈ যোৱা কালিৰ দিনটোৰে নহওক কিয়, আপোনাৰ ভিতৰত প্ৰত্যেকটো কাম কৰিবৰ বাবে সেই সকলোবোৰ শক্তি লুকাই আছে, মাত্ৰ তাক বিচাৰি উলিওৱাৰ প্ৰয়োজন।